নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক নিয়োগ আসাম চেনেললৈ স্বাগতম জনাইছো আমি এই চেনেলটোত অসমৰ সকলোবিলাক নিয়োগ আৰু শিক্ষা সম্পৰ্কীয় সকলোবিলাক খবৰ আগলৈ আপোনালোকলৈ আগবঢ়াই যাম সকলোবিলাক খবৰ আগলৈ এনেদৰে পাই থাকিবলৈ নিয়োগ আসাম চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু লগতে সকলোবিলাক খবৰ আৰু সকলোবিলাক ভিডিঅ' প্ৰথমে পাবলৈ বেল আইকন টিপি দিয়ক বলক আজি আমি অসম জলসিঞ্চন বিভাগৰ যে সিলেবাস আছিল তাৰ জেনেৰেল ইংলিছৰ 15টা কোৱেশ্চন চাই লওঁ বলক So, determiner 15টা question answer দিয়া আছে বলক আমি এই প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰি লওঁ So, my brother is studying in dash European university So, ইয়াৰ উত্তৰ তেনেকৈ দিয়া আছে A N D none of this So, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে A my brother is studying in a European university So, এইটো চাওক 2 নম্বৰটো this is dash room I work in So, ইয়াৰ তেনেকৈ উত্তৰ দিয়া আছে A N D none of this So, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে C D This is the room I work in আৰু সব তেনেদৰে 3 নম্বৰটো আছে My brother is dash NCC cadet So, ইয়াৰ তেনেকৈ A B C D দিয়া আছে অপচন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে B B টো হৈছে N My brother is an NCC cadet So, 4 নম্বৰটো এনেদৰে দিয়া আছে He gave me dash 1 rupee note So, ইয়াৰো তেনেদৰে 4টা অপচন দিয়া আছে A N D none of this ইয়াৰ শুদ্ধ উত্তৰটো হৈছে A 8 আছে A He gave me a 1 rupee note So, 5 নম্বৰটো তেনেদৰে reading is dash useful hobby So, ইয়াৰো তেনেদৰে 4টা অপচন দিয়া আছে A B C D So, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে A So, reading is a useful hobby ইয়াৰ শুদ্ধ উত্তৰটো হৈছে A So, 6 নম্বৰ হৈছে Sri Lanka is dash island So, ইয়াৰো তেনেকৈ 4টা আনসাৰ দিয়া আছে অপচন A B C D So, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে B B আছে N Sri Lanka is an island So, 7 নম্বৰটো তেনেদৰে দিয়া আছে I received dash help from him So, ইয়াতো তেনেদৰে 4টা অপচন দিয়া আছে many much more none of this ইয়াৰ শুদ্ধ উত্তৰটো হৈছে B B হৈছে much I received much help from him So, 8 নম্বৰটো তেনেদৰে দিয়া আছে 8 নম্বৰটো I can depend on dash friends I have So, ইয়াতো তেনেদৰে 4টা অপচন দিয়া হৈছে few a few D few none of this So, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে C D few I can depend on the few friends I have So, 9 নম্বৰটো তেনেদৰে প্ৰশ্ন হৈছে we will stay here for dash while So, ইয়াৰ তেনেদৰে 4টা অপচন দিয়া আছে A B C D ইয়াৰ শুদ্ধ উত্তৰটো হৈছে B আৰু B আছে a little So, we will stay here for a little while So, 10 নম্বৰটো তেনেদৰে I received dash encouragement from my parents ইয়াৰো তেনেদৰে 4টা অপচন দিয়া আছে more much many none of this ইয়াৰ শুদ্ধ উত্তৰটো হৈছে B much I received much encouragement from my parents আৰু 11 নম্বৰ চাওক there are just dash apples left ইয়াৰো তেনেদৰে 4টা অপচন দিয়া আছে A B C D ইয়াৰ শুদ্ধ উত্তৰটো হৈছে B আৰু B ত আছে a few there are just a few apples left তেনেদৰে 12 নম্বৰ দিয়া আছে dash man wishes to be happy So, ইয়াৰ তেনেদৰে 4টা অপচন দিয়া আছে আৰু 4টা অপচনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন হৈছে B আনসাৰ B B টো হৈছে every man wish to be happy So, 13 নম্বৰ তেনেদৰে দিয়া আছে I cannot give you dash money So, ইয়াৰ তেনেদৰে 4টা অপচন দিয়া আছে A B C D আৰু ইয়াত আনসাৰ হৈছে A any I cannot give you any money আৰু 14 নম্বৰ চাওক tea is dash good drink ইয়াত তেনেদৰে 4টা অপচন দিয়া আছে A B C D ইয়াৰ শুদ্ধ উত্তৰটো হৈছে A tea is a good drink চাওক 15 নম্বৰটো আছে please put dash your dash ইয়াতো তেনেদৰে 4টা অপচন দিয়া আছে A B C D off B to C with D on ইয়াৰ শুদ্ধ উত্তৰটো হৈছে D D আছে on please put on your dash চাওক ইয়াত চাওক আজিলৈ আপোনালোকলৈ এই 15টা প্ৰশ্নৰ উত্তৰে আমি আগবঢ়ালো আশা কৰোঁ এই 15টা প্ৰশ্নৰ উত্তৰে আপোনাক যথেষ্টখিনি উপকৃত কৰিব আপোনাৰ পৰীক্ষাত চাওক জেনেৰেল ইংলিছ আপুনি যিকোনো সিলেবাসৰ কাৰণে এই প্ৰশ্ন উত্তৰকেইটা চাই যাব পাৰে চাওক আপুনি এই গোটেই লিখাখিনি আপুনি আমাৰ অফিচিয়েল ৱেবছাইট www.niyugassam.in লৈ আহি এই গোটেই PDF টো ডাউনলোড কৰি ল'ব পাৰে PDF আকাৰে দিয়া আছে চাওক আপুনি ইয়াত ক্লিক হিয়াৰ চাওক এইটো PDF ইয়াত দিয়া আছে আপুনি এই PDF টো ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব
তেনেহলে বন্ধু-বান্ধৱীসকল আশা কৰোঁ এই ভিডিঅ'টি আপোনাৰ অলপ হ'লেও উপকৃত কৰিব তেনেহলে বন্ধু-বান্ধৱীসকল আজিলৈ বিদায় মাগিছোঁ সকলোবিলাক নিয়োগ আৰু শিক্ষা সম্পৰ্কীয় সকলোবিলাক খবৰ আগলৈ এনেদৰে আমি আগবঢ়াই যাম সকলোবিলাক খবৰ আগলৈ এনেদৰে পাই থাকিবলৈ নিয়োগ আসাম চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে ভিডিঅ'টি লাইক কৰি দিয়ক আৰু কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে সকলোবিলাক ভিডিঅ' প্ৰথমে পাবলৈ বেল আইকনটি টিপি দিয়ক ধন্যবাদ জয় আই অসম